মানে দেখাব ইয়াত পুৰা চাকৰিকাল বৰফ পৰি আছে আৰু একদম ৱাটাৰফল আছে। সেই দোস্ত মই আছোঁ বৰ্তমান অসমৰ কাষতে লাগি থকা হিল ষ্টেচন দাৰ্জিলিং আৰু আজি মই বৰ্তমান আছোঁ এইখিনি জেগাত কয় চক বজাৰ বুলি আৰু চক বজাৰৰ পৰা আজি মই ফুৰিবলৈ যাম প্ৰায় 6-7টামান জেগা আৰু কি জেগাত যাওঁ মই কেনেকৈ যাওঁ গোটেইখিনি বস্তু আপোনালোকক ধুনীয়াকৈ জনাই থাকিম আৰু দাৰ্জিলিঙৰ পৰা পুৰা ধামাকাদাৰ ব্লগ আহিব আৰু ভিডিঅ'টো মোৰ চাবলৈ একেবাৰে নাপাহৰিব। আমাৰ গাড়ী চাৰি ইয়াত ৰেডি হৈ গ'ল। আজি যাম আমি ৰ' গাৰ্ডেন, জাপানিজ টেম্পল, এনেকুৱা আমি টোটেল 6টা জেগাত যাম আৰু এইখন আমাৰ গাড়ী চাৰি গোটেইখিনি ৰেডি হৈ গ'ল। তো আমি কেনেকৈ যাওঁ তাত কি আছে মই যাই আপোনালোকক ধুনীয়াকৈ জনাই আছোঁ। ভায়া जाएगा और भैया का गाड़ी हम 2 दिन बुकिंग किया है आज और कल। टोटल हम 11 जगह घूमेगा। तो भैया आपका नाम क्या है? प्रेम बा। तो भैया के साथ हम जाएगा, भैया अच्छे से हमको घुमाएगा। এতিয়া আমি যাম জাপানিজ টেম্পল আৰু জাপানিজ টেম্পলৰ পৰা আৰু এটা বেলেগ জেগাত যাম। তো ক'ত কেনেকৈ যাম জনাই থাকিম। পৰা চাব পাৰে বহুত একদম ডেঞ্জাৰ ৰাস্তা, একদম বহুত ওপৰলৈ যাব লাগিব ইয়াৰ পৰা। আমাৰ গাড়ী থৈ দিলোঁ, ইয়াৰ পৰা গাড়ী নাযায় এতিয়া আমাৰ আৰু আমি জাপানিজ টেম্পললৈ পৰা আহি আছোঁ আৰু পাহাৰৰ পৰা ওপৰতে আছে আৰু বুদ্ধৰ এটা বহুত ডাঙৰ ইয়াত এটা মূৰ্তি আছে আৰু এই মূৰ্তিটো চাম। মূৰ্তিটো আপোনালোকক ধুনীয়াকৈ দেখুৱাম। জাপানিজ টেম্পললৈ আহিলে আপোনালোকে এনেকৈ ওপৰলৈ উঠি যাব লাগিব। ইয়াৰ পৰা এটা ধুনীয়া এটা ঘৰ দেখা পাব আৰু ইয়াত মূৰ্তি আছে তো ৰাখি থৈ দিছে, তাত যাবি চাব পাৰে আৰু ইফালে চাব পাৰে একদম আপোনালোকে ওপৰৰ পিনে যাব পাৰে। তো তাত এটা বহুত ধুনীয়া এটা মূৰ্তি আছে। তো ওপৰলৈ আমি যাম, যাই পেলাই চাম ধুনীয়া এটা পৰিৱেশ আৰু ধুনীয়াকৈ মই দেখুৱাই থাকিম। তো চাই থাকিব। এইখন হৈছে এখন কাঞ্চনজংঘা পাহাৰ হয় এইখন। তো এইখনে হৈছে কাঞ্চনজংঘা আৰু ওপৰৰ পিনে আপোনালোকে চাওক কিমান ধুনীয়াকৈ ইয়াত বৰফ পৰি আছে আৰু ইমান ধুনীয়া লাগিছে চাবলৈ, একদম কি ক'ম আৰু খুব ধুনীয়া এটা সুন্দৰ পৰিৱেশ। আৰু এয়া হৈছে জাপানিজ টেম্পল। তো দাৰ্জিলিঙৰ জাপানিজ টেম্পল এইটোৱে আৰু প্ৰথম আমি আহিছোঁ জাপানিজ টেম্পল চাবলৈ। আৰু কিমান ধুনীয়াকৈ এনেকৈ কিছুমান মূৰ্তি ইয়াত আঁকি পেলাই এনেকৈ থৈ দিছে বনাই পেলাই। তো এইবিলাক এনেকৈ মূৰ্তি শিলেৰে ধুনীয়াকৈ বনাইছে, এইবিলাক পূৰা শিলেৰে কাটি আছে আৰু বহুত পুৰণা যেন লাগিছে দেখাতটো। দাৰ্জিলিঙলৈ আহিলে আপোনালোকে এটা বহুত বঢ়িয়া বস্তু এটা দেখা পাব। তো এই গছটো আমাৰ ইফালেও আছে, কিন্তু আমাৰ ইফালে ইমান ডাঙৰ নহয় গছটো। গছটোৰ নাম মই ভালকৈ নাজানো। যেতিয়া ইয়াত বৰফ পৰিলে এই গছটো চাবলৈ বহুত বেছি ধুনীয়া লগা হয়। আৰু এতিয়া আমি যাম, বুদ্ধ মন্দিৰটো আমাৰ চোৱা হৈ গ'ল, জাপানিজ টেম্পল আমাৰ হৈ গ'ল। আমি এতিয়া যাম মনেষ্ট্ৰি। আৰু মনেষ্ট্ৰি দাৰ্জিলিঙৰ এটা খুব ধুনীয়া এটা চাব লগা জেগা হয়। আমি যাম এতিয়া মনেষ্ট্ৰি। আমি জাপানিজ টেম্পল চাই আহি পেলাই এতিয়া আমি আহিছোঁ গুম মনেষ্ট্ৰি। আৰু গুম মনেষ্ট্ৰিটো এটা বুদ্ধ মন্দিৰে হয়। তো ইয়াত ওচৰলৈ আহিলে আপোনালোকে এনেকুৱা দোকানবিলাক দেখা পাব, ইয়াত কাপোৰ চাপোৰ ল'ব পাৰে। তো ইয়াত এনেকৈ টুপি চুপিবিলাক বিক্ৰী কৰিছে আৰু ইয়াত এনেকৈ মালা চালাবিলাক আছে ধুনীয়াকৈ ইয়াত। তো দাৰ্জিলিঙত আহিলে আপোনালোকে এনেকৈ টয় ট্ৰেইনৰ এনেকৈ চিৰিটো দেখা পাব আৰু ইফালে এনেকৈ দোকানবিলাক আছে। আমাৰ টয় ট্ৰেইনত উঠা নহ'ব, কিয়নো টয় ট্ৰেইনত উঠিবলৈ হ'লে আপোনাৰ ৰাতিপুৱাৰ ভাগতে টিকট বুকিং কৰিব লাগে। তো টয় ট্ৰেইনত আমাৰ উঠা নহ'ব। টয় ট্ৰেইন আমি ডুং মনেষ্ট্ৰিৰ ভিতৰলৈ যাম আৰু এইখন হৈছে ডুং মনেষ্ট্ৰি। এইখন গেট বহুত পুৰণা গেট হয়। মনেষ্ট্ৰিৰ ভিতৰলৈ সোমাই পেলাই আহি আছোঁ আৰু এয়া আমাৰ লগত আছে মনজিত দা। তো মনজিত দা আহি কেনেকুৱা লাগিছে? মজা একদম, খুব ঠাণ্ডা, একদম কিমান ঠাণ্ডা পৰিৱেশ ন। ৰ'দত থাকিলে বহুত বেছি গৰম লাগে আৰু তলত যদি নামি আহোঁ ছায়া জেগাত গুচি আহোঁ বহুত বেছি মানে একদম বৰফহেন হৈ থাকে। আপোনালোকে ইয়াত ছায়া পৰি আছে, তো ইয়াত বৰফৰ নিচিনা হৈ আছে আৰু যিখিনি ৰ'দ পৰিছে সেইখিনি ধুনীয়া গৰম হৈ আছে। আৰু এইটোৱে হৈছে গুম মনেষ্ট্ৰি, আপোনালোকে চাব পাৰে এইটো ধুনীয়াকৈ গুম মনেষ্ট্ৰি। আৰু জেগাবিলাক ইমান বেছি ঠাণ্ডা আৰু মানে কোনো হাই হাল্লা নাই, ইমানখিনি মানুহ আছে, খুব সুন্দৰ পৰিৱেশত চাই আছে। আৰু ইফালেও একদম দোকানবিলাক আছে, আপোনালোকে আহিব পাৰে। আৰু এইবিলাক ট্ৰেইন এনেকৈ কয়লা ভাঙি পেলাই যাই আছে। তো এইবিলাকে হৈছে দাৰ্জিলিঙৰ খুব ধুনীয়া চাব লগা জেগা। আৰু দাৰ্জিলিঙত আপোনালোকে যদি চাই ব্ৰিটিছে কিছু বনাই থৈ গৈছে, আপোনালোকে চাওক ইয়াত কয়লা ভাঙি পেলাই যাই আছে। গোৰ্খা ট্ৰেডিশ্যনেলৰ ইয়াত ড্ৰেছ এই কৰা হয় আৰু এইটো হৈছে ইয়াৰ কাউণ্টাৰ। তো ইয়াত এনেকৈ টিকেট দেখুৱাই পেলাই যাব লাগিব। যাই আছোঁ ইয়াত গোৰ্খা ট্ৰেডিশ্যনেল ড্ৰেছ আপোনালোকে যদি পিন্ধে ইয়াত পিন্ধিব পাৰে। এইখন হৈছে ইয়াৰ দলং আৰু ইফালে হৈছে টয় ট্ৰেইনৰ এইটো ৰাস্তা হয়। খুব এতিয়াহে আমি মেইন ভাল একদম জেগা চাব লগা জেগাত আহিছোঁ, য'ত গোৰ্খাৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিব পাৰে আৰু আই লাভ দাৰ্জিলিং ইয়াতে লিখা আছে। তো ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিব পাৰে পুৰা পাহাৰৰ মাজত কি ধুনীয়াকৈ ইয়াত গোৰ্খা ৰেজিমেণ্টৰ চল্ডাৰৰ এনেকৈ ৰাখি থৈ দিছে আৰু ইফালে দোকান চোকানবিলাক আছে। তো ধুনীয়াকৈ পাৰ্ক চাৰ্কবিলাক আছে, ইয়াত চাব পাৰি। আৰু ইয়াতে এনেকৈ আই লাভ দাৰ্জিলিং লিখা আছে, আপোনালোকে চাব পাৰে। খুব ধুনীয়াকৈ ইয়াত লিখি থৈ দিছে আৰু পাহাৰৰ ওপৰত একদম খুব ধুনীয়াকৈ লিখি পেলাই থৈ দিছে। তো এয়াই হৈছিলে আই লাভ দাৰ্জিলিং। তো দাৰ্জিলিঙৰ সকলোতকৈ ধুনীয়া ঠাই বুলি যে কয়, খুব ঠাণ্ডাৰ ঠাই আৰু ইমান ধুনীয়া মানে কি ক'ম, ইমান ইয়াৰ পৰা আপোনালোকে যদি চাই দূৰবীন এনেকৈ ৰাখি থৈ দিছে। আৰু ইফালে আপোনালোকে যি পাহাৰবিলাক এনেকৈ দেখিছে এইবিলাক হৈছে কাঞ্চনজংঘা পাহাৰ হয় এইখন। আৰু ওপৰত কিমান ধুনীয়াকৈ পূৰা
বৰফ পৰি আছে ইয়াত একদম বহুত বেছি বৰফ ইয়াত পৰি আছে আৰু বৰফ যদি চাবলৈ মন কৰে আপোনালোকে ইয়াত বৰফ ধুনীয়াকৈ চাব পাৰিব এইবিলাক দূৰবীণত আছে আৰু ইয়াত পাৰ হেড আপোনাৰ 50 টকাকৈ ইয়াত লোৱা হয় আৰু হৈছে দিছ ইজ হিল ষ্টেচন দাৰ্জিলিং আৰু দাৰ্জিলিং সবাই অহা নাই আপোনালোকে দাৰ্জিলিং এবাৰ নিশ্চয় আহিব কি ধুনীয়া ঠাই আমাৰ অসমৰ কাষতে লাগি থকা দাৰ্জিলিং আৰু আমি এতিয়া বৰ্তমান য'ত আছোঁ য'ত আমি আপোনাৰ বৰ্তমান এতিয়া পাহাৰৰ ওপৰত আছোঁ আই লাভ দাৰ্জিলিং লিখা আছে ইয়াত আমি প্ৰায় 8000 ফুট ওপৰত আছোঁ ইয়াত আৰু দাৰ্জিলিঙত আহি এনেকুৱা লাগি আছে কি চাম কি নাচাম এনেকুৱা লাগি আছে তো এটাৰ পিছত এটা বহুত ধুনীয়া বস্তু ইয়াত চাই আছোঁ আৰু চাই পেলাই বহুত বেছি ভাল লাগি আছে আৰু দাৰ্জিলিঙত আপোনালোকে আহি পেলাই এনেকৈ চাব কি ধুনীয়া একদম সুন্দৰ পৰিৱেশৰ যদি আহে আপোনালোকে এনেকৈ চাব পাৰিব বহুত বেছি ফেমাছ এইটো বস্তু আই লাভ দাৰ্জিলিং লিখা আছে আৰু ইয়াত উঠি পেলাই আপোনালোকে চাব পাৰিব একদম ধুনীয়াকৈ এই একদম তললৈকে আছে আৰু এতিয়া আমি দাৰ্জিলিঙত আহি পেলাই পুৰা ড্ৰেছ পিন্ধি আছোঁ তো গোৰ্খাৰ ইয়াত ড্ৰেছ লগাই আছোঁ খুব ধুনীয়াকৈ ড্ৰেছবিলাক লগাই লৈছোঁ পুৰা ইয়াত কুকুৰী সোমাই দিছে বাইদেউ और कुछ है और माला साला पहन दीजिए कुछ माला साला है तो माला साला पूरा लगाई गोरखा ड्रेस पिंधी लैसु गुड ये हो गया ये दार्जिलिंग में बहुत फेमस है ना ये ट्रेडिशनल ड्रेस है ना ठीक है थोड़ा घूम के आता हूँ बढ़िया पिंधि ललो एकदम पूरा ड्रेस और এতিয়া অলপ কিমান ফটো মাৰি লম তোমাৰ খুকুৰি না লগত তোমাৰ হা তোৰ খুকুৰি লগত একদম লগাই দিম পুৰা হেৰা কাটি যাও খুব মজা একদম পুৰা খুকুৰি লৈ লৈছো গাইজ পুৰা একদম দিল্লীত আহি পেলাই পুৰা একদম গোৰ্খা ড্ৰেছ পিন্ধি লৈছো আৰু গোৰ্খা ড্ৰেছ পিন্ধি লোৱাৰ পিছতে পুৰা টয় ট্ৰেইন আহি আছে খুব লেভেল হৈছে টয় ট্ৰেইন আপোনালোকে দেখি পাব এই আছে টয় ট্ৰেইন পুৰা একদম লাগি আছে ইয়াতে খুব বেছি মানুহ আৰু টয় ট্ৰেইনৰ একদম পুৰা ওচৰতে ট্ৰেইন যাই আছে খুব বেছি নেক্সট লেভেল একদম আল্টিমেট ভিউ আহিছে ইমান ধুনীয়া মানে নাজাৰা আপোনালোকে দেখা নাপাব দাৰ্জিলিঙলৈ আহিব একদম পুৰা ধুনীয়া পৰিৱেশ দাৰ্জিলিঙত ইফালে আমাৰ আশিক ভাই পুৰা পিন্ধি লৈছে পুৰা গোৰ্খা আৰু এতিয়া আমাৰ গেঙৰ ফুল ছেটআপৰ পুৰা ড্ৰেছ পিন্ধি লৈছে পুৰা গোৰ্খা ড্ৰেছ পিন্ধালে আছে পোৱালি আৰু ইফালে আছে আশিক আৰু ইফালে আছে আমাৰ চানোদা তো পোৱালি কেনেকা ড্ৰেছ পিন্ধে কেনেকা একদম কাটি জয় মা কালী আৰু গোৰ্খালি আই লাভ গোৰ্খা তো চাকু গায় ভাই চাকু গায় চাকু নিকাল এ গুড আৰু দাৰ্জিলিঙত আপোনালোকক মই বহুতখিনিয়ে দেখালোঁ বহুতখিনি কয়লা ভঙা ট্ৰেইনো দেখালোঁ কিন্তু এইখন ট্ৰেইন আহিছে ওপৰত আগত কয়লা ভাঙি দেখাব ইয়াত পুৰা কয়লা আছে পুৰা কয়লা আছে তাত কয়লা ভাঙি পেলাই যাই আছে আৰু এইবিলাক হৈছে ইয়াৰে মানুহ তো একদম আগৰ এটা মানুহ বহি পেলাই পুৰা কয়লাটো ভাঙি থাকে আৰু ট্ৰেইনখন যাই থাকে একদম পুৰা ব্ৰিটিছৰ দিনৰে আৰু ব্ৰিটিছে ইয়াত বহুত কিছু একদম বস্তু ধুনীয়াকৈ ইয়াত বনাই থৈ গৈছিলে আৰু সেইটো কাৰণে দাৰ্জিলিং আজি বহুত বেছি ফেমাছ হৈ আছে ইয়াতে আৰু এতিয়া আমাৰ আই লাভ দাৰ্জিলিঙৰ গোটেইখিনি প্লেচ চোৱা হৈ গ'ল আৰু আমি এতিয়া যাই আছোঁ নেক্সট ট্ৰিপত আৰু নেক্সট আমি ক'ত যাই আছোঁ জনাই আছোঁ আৰু আগলৈ যাই পেলাই কোন জেগাত যাম তো ধুনীয়াকৈ দেখুৱাই আছোঁ তো ইয়াত এইবাৰ আমি আহিছোঁ ৰ গাৰ্ডেন তো দাৰ্জিলিঙত 3টা জেগা চালোঁ এইবাৰ হৈছে 4 নম্বৰ জেগা আৰু এইবাৰ আমি আহিছোঁ ৰ গাৰ্ডেন তো ৰক গাৰ্ডেনত খুব ধুনীয়াকৈ এইটো এটা ফ্লাৱাৰ এনেকৈ পানীৰ মাজত থৈ দিছে খুব চাব লগা দৃশ্য আৰু এইফালে পাথৰে এটা ধুনীয়া ৱাটাৰফল আছে তো ৱাটাৰফলো মই আপোনালোকক যাই পেলাই দেখুৱাম ৰক গাৰ্ডেনৰ কাষতো এনেকৈ ধুনীয়া ফাষ্টফুডৰ দোকান আছে আহি আপোনালোকে কিবা কিবি খাব পাৰে ইফালে আৰু ৰক গাৰ্ডেনৰ ইফালে আপোনালোকে দেখা পাব ধুনীয়া এনেকৈ ৱাটাৰফল আহি আছে আৰু ওপৰতো ৱাটাৰফল আছে তো গাইজ এয়া আপোনালোকে দেখিব পাব এয়া হৈছে ৰক গাৰ্ডেন আৰু ৰক গাৰ্ডেনত এনেকৈ ধুনীয়াকৈ এইবিলাক বনাই দিছে আৰু ইয়াত এটা ধুনীয়া গোলাপ ফুল আছে খুব ধুনীয়াকৈ বনাইছে চাৰিওপিনে পাহাৰ আৰু মাজৰ এইখিনি বহুত ডাউন হয় আৰু ওপৰলৈ গ'লে একদম ৱাটাৰফল আছে আৰু আমি এতিয়া ৰক গাৰ্ডেনৰ ভিতৰলৈ যাম ফালে এইটো কাউণ্টাৰ হয় তো পাৰ হেড 20 টকাকৈ ইয়াত লোৱা হয় তো ভিতৰলৈ এতিয়া আমি সোমাই যাম মই আহি আপোনালোকে এনেকৈ দেখা পাব কি ধুনীয়াকৈ এনেকৈ ৱাটাৰফলৰ পানীবিলাক নিজৰাবিলাক এনেকৈ বৈ আছে আৰু ইয়াত এখন দলং বনাই দিয়া হৈ আছে গাৰ্ডেনলৈ আহি এনেকুৱা ৱাটাৰফলবিলাক এনেকুৱা আহি আছে তো এই এটা ৱাটাৰফল তো ধুনীয়াকৈ পানীবিলাক পৰি আছে খুব ধুনীয়া একদম চাব লগা দৃশ্য হয় ইয়াৰে তো বহুত বেছি ভাল লাগে আৰু খুব ঠাণ্ডা জেগা হয় যাওঁ আৰু কাইলৈ মোৰ ধামাকাদাৰ ব্লগ আহি আছে একদম পুৰা দাৰ্জিলিঙৰ পুৰা ধুনীয়া ভিডিঅ' কাইলৈ দিম আৰু খুব ভাল ভিডিঅ' আহি আছে তো কাইলৈ মই ৰ'পৱে যাই আছোঁ আৰু জু যাই আছোঁ তো 2টা জেগাত যাই আছোঁ আৰু 3টা 4টামান তাৰ লগত জেগা আছে তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আপোনালোকে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইবখিনি কৰা নাই যিমান পাৰে গাইজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব